তো বন্ধু বান্ধৱসকল ৰং টিভি চেনেলত সম্প্ৰচাৰিত শকুন্তলা চিৰিয়েলখনৰ শকুন্তলা আচলতে কোন তেওঁৰ প্ৰকৃত জীৱনৰ বিষয়ে অলপ জানো আহক। শকুন্তলা চৰিত্ৰত অভিনয় কৰা শকুন্তলাৰ প্ৰকৃত নাম হ'ল সুকন্যা বৰুৱা। তেওঁৰ ঘৰ হৈছে শিৱসাগৰত। তেওঁৰ জন্ম 20 ছেপ্টেম্বৰ তাৰিখে। সুকন্যা বৰুৱাৰ পৰিয়ালত মাক দেউতাক আৰু এজন ভায়েক আছে। তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ BA পাছ। সুকন্যা বৰুৱাই চিৰিয়েল কৰাৰ বাহিৰেও তেওঁ বহুকেইটা অসমীয়া গানত তেওঁ অভিনয় কৰিছিল। তাৰে ভিতৰত মলয়া বাইদেউ, তোমাকে চাই, জিন মাহী, অনুভৱী সুৰ আদি এই গানবোৰত তেওঁ অভিনয় কৰিছিল। সুকন্যা বৰুৱাই অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক হৈছে শকুন্তলা। শকুন্তলা চিৰিয়েলখনত শকুন্তলাৰ চৰিত্ৰত অভিনয় কৰি সুকন্যা বৰুৱাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। সুকন্যা বৰুৱাৰ ভিডিঅ' চাই আপোনালোকে কেনে পায় এবাৰ কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব।